মোৰ লগত আছে আমাৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট আৰু UPPLৰ নেতা ডক্টৰ কুমুদ ৰঞ্জন মুছুমাতাৰী। তাৰপিছত লেফ্টত আছে আমাৰ ডক্টৰ ৰঞ্জিত নাৰ্জাৰী। আমি পোনপ্ৰথমে আজি ঈদ মুবাৰক জনাইছোঁ আমাৰ দলৰ তৰফৰ পৰা। আজি আমি কিছুমান কথা আমাৰ UPPL দলৰ পৰা আমি ক'ব বিচাৰিছোঁ। আমি আগতেও ক্লিয়াৰ কৰিছিলোঁ, উই আৰ নট এ পাৰ্ট অফ NDA। আমি অসমত NDAৰ লগত নাই, ক'তও নাই। আমি NDAৰ পৰা আমি ওলাই আহিছোঁ। এটা ভাষ্য চাওক, বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কৈছিল কি আমাৰ ইয়াত উচ্ছেদ চলাব। গতিকে আমি তেওঁলোকে মিয়া মিয়া বুলি কৈ থাকে, আচলতে এইটো মুছলমান, যিটো প্ৰমাণ হৈছে এইবাৰ নিৰ্বাচনত এটা মুছলিম কেণ্ডিডেটো দিয়া নাই। আৰু যোৱা ইলেকশ্যনৰ সময়ত, আমাৰ BTC ইলেকশ্যনৰ সময়ত আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছিল যে 6th শিডিউল এটা কথা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক কথা বেলেগ কথা। দুইটা একেটাই বস্তু। কিবাতেওতো 6th শিডিউল সম্পৰ্কে জ্ঞান নাছিলে তেওঁ, যি কাৰণে তেওঁক আমাৰ BTC ৰাইজে বয়কটো কৰিছিলে। তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি ক্ষমতা আছে BTC এৰিয়াত উচ্ছেদ কৰি দেখাওক। আমি UPPL দলৰ পৰা আমি চেলেঞ্জ দিছোঁ তেখেতক, কেনেকৈ উচ্ছেদ কৰিব। অকল মুছলিম উচ্ছেদ কৰা, আৰু এই মুছলিমে গোটেই অসমত মুছলিমৰ এগেইনষ্টত গোটেই অসমত এভিকশ্যন চলাইছে, যিটোৰ প্ৰতিক্ৰিয়া আমাৰ BTCত হৈছে। আমি লগে লগে বিজেপি আৰু BPFক, বিশেষকৈ BPFক আমি আহ্বান জনাইছোঁ, তেওঁলোকে দলৰ অপিনিয়নটো ৰাজহুৱা কৰক যে তেওঁলোকে যে উচ্ছেদৰ সপক্ষে আছে না বিপক্ষে আছে। কিন্তু আমাৰ UPPL দল টোটেলি বিপক্ষে। উচ্ছেদ আমি কৰিবই নিদিম। আৰু যোৱাকালি জয়ন্ত দাস, বিজেপিৰ বৰিষ্ঠ নেতা, তেওঁ যিবোৰ প্ৰেছ মিটত দিলে, বৰ লাজৰ কথা হৈছে। যিটো দল ফাদাৰলেণ্ড এণ্ড মাদাৰলেণ্ড বুলি কৈ থাকে, বিজেপিৰ 501 নম্বৰ কোঠাত অনৈতিক কাম চলে বুলি তেওঁ নিজে কৈছিল, স্বীকাৰ কৰিছে। ভিডিঅ'টো আমাৰ লগত আছে যে ফেক একাউণ্ট কৰিছে। তেওঁ নিজেই নিজৰ পাৰ্টিক, বিজেপিৰ হৈ বিজেপিৰ পাৰ্টিক চুৰি পাৰ্টি বুলি কৈছে। তো এনেকুৱা এটা পাৰ্টিৰ লগত আমি ভৱিষ্যতেও নাথাকোঁ, আমাৰ UPPL দল। কাৰণ এওঁলোকে যি কাম কৰে সদায় মিছাৰ ওপৰত বেছ কৰি কাম কৰি আছে। আজি বিজেপি চৰকাৰে আলফা সমস্যাটো সমাধান কৰিব পৰা নাই। কি উন্নয়নৰ কথা কৈ থাকে, ঋণ লৈ অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, এইবিলাক চলাই আছে। গতিকে আমি অত্যন্ত বেয়া পাইছোঁ এইবাৰ লোন লৈ পেলাই যে মানুহক সহায় কৰা, এইটো কোনো বিজেপি পাৰ্টিৰ পইচাও নহয়, চৰকাৰক বিপদত পেলোৱা। ইয়াৰ উপৰি আজি অসমৰ যিবোৰ বাঙালী আছে, এই বাঙালীবোৰক আজিলৈ ভোটাৰ কৰি ৰাখিছে। এইটো এটা বৰ দুৰ্ভাগ্যজনক। যদি বিজেপিয়ে বঙালী মানুহক যদি ভাল পালেহেঁতেন, তেতিয়াহ'লে ভোটাৰৰ সমস্যাটো কিয় কৰা নাই, আজিলৈ সমাধান কৰা নাই। বাঙালীবিলাকক ডিটেনশ্যন কেম্পত ৰাখিছে। ইয়াৰ উপৰি আমি BPFৰ কিছুমান কৰ্তাক ধন্যবাদ জনাইছোঁ। য'ত বিজেপি খেলি আছে 4টা চিটত, বিজেপিৰ কৰ্মকৰ্তাই আমাক সমৰ্থন দিম বুলি কৈছে। কাৰণ বিজেপিক BTCৰ পৰা বহিষ্কাৰ কৰিব লাগিব। কাৰণ এই BPFৰ কৰ্মকৰ্তাকেইটা বোধহয় তেওঁলোকে পাহৰিব পৰা নাই যোৱা 20 চনৰ যিটো ঘটনা, তেওঁলোকৰ লগত লিলি হোটেলত যিটো কাম কৰিছিলে, BPFৰ ওপৰত যি টৰ্চাৰ কৰিছিলে বিজেপিয়ে, সেইটো তেওঁলোকে পাহৰিব পৰা নাই। সেইকাৰণে আমি BPFৰ কিছুমান কৰ্মীক অন্তৰেৰে ধন্যবাদ জনাইছোঁ আমাৰ লগত থকাৰ কাৰণে। ঘৰ ভাঙি পেলাইছে। গতিকে এইটো বিজেপিৰ এনেই এইবাৰ বিজেপিৰ ত্ৰিপাদতে পাইছে। মই কৈছিলোঁ 2 এদিন আগতে
আৰু জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে। 2 নম্বৰ হ'ল আদিবাসীবিলাকৰ ST, ৰাজবংশীৰ ST, 7টা জনগোষ্ঠীৰ STটো দিব নোৱাৰিলে। আৰু মুছলমানৰ মছজিদ, মুছলমানৰ ঘৰ উচ্ছেদ, ইয়াৰ পিছত মাদ্ৰাছা বন্ধ কৰিলে। কিয় ইমানখিনি কৰিছে? গতিকে এই ত্ৰিপাতটো পাই তেওঁলোকক এইবাৰ অসমৰ পৰা বিদায় হ'ব লাগিব আৰু